হেল্ল' ৰাইজ নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত এটা ভিডিঅ'লৈ আহিছোঁ। ব্লগ ভিডিঅ' নহয় বাৰু, মই যিহেতু প্ৰেগনেণ্ট আছিলোঁ, প্ৰেগনেণ্ট অৱস্থাত মানে মোৰ ভিডিঅ' কৰা নহ'লেই, কৰিমকৈ মানে ভিডিঅ' থাকিয়ে যায়। যি কি নহওক, প্ৰেগনেঞ্চি মই ক'ত কেনেকৈ কি কৰিলোঁ এইবিলাক আপোনালোকক নেদেখালোঁ বাৰু, বাদ দিছোঁ। বাকী মই হস্পিটেলৰ পৰা অহাৰ পাছত ঘৰত কি হ'ল কি নহ'ল সেইখিনি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিছোঁ, সেইখিনি চাবচোন। এয়া হৈছে হস্পিটেলৰ পৰা অহা দিনাৰ ভিডিঅ'। আমাৰ মাজলৈ বেবী আহিছিল 20 তাৰিখে আৰু এয়া ঘৰলৈ আহিছোঁ 22 তাৰিখে। বাকী এয়া সৰু সুৰাকৈ অলপ নিয়ম কৰিছে। এই ভিডিঅ'টোৰ যোগেৰে সকলোকে বহুত ধন্যবাদ, সকলোকে মৰম থাকিল। মোক লগত থাকি বহুতখিনি সহায়ো কৰিছে বৌ বাহঁতে, আকৌ মাহঁত, লগতে ফোনত পাতি থাকে জেঠাই ছোৱালীহঁত। মাজু বাকো বহুত মিছ কৰিছোঁ। মাজু বা আহিব নোৱাৰিলে যিহেতু মাজু বাও প্ৰেগনেণ্ট হৈ আছে। বিপদৰ সময়ত, দুখৰ সময়ত মানুহৰ এষাৰ মিঠা মাতে মানুহক সাহস কৰি তোলে, শক্তিশালী কৰি তোলে। বাকী টকা পইচা মানুহক সহায় নকৰিলেও মানুহৰ মাতষাৰহে প্ৰয়োজন, নহয় জানো? বাকী ভিডিঅ'টো আপোনালোকে আগলৈকে চাই থাকক। আৰু মোৰ এইখিনিতে বেছি দুখ লাগিল। মোৰ মানুহজন বাৰু মোৰ লগত এনি টাইম থাকেই, বহুতখিনিয়ে মোক মানুহজনে হেল্প কৰে, নাই বুলি নকওঁ বাৰু। ভিডিঅ'টো চাই আছা যদি থেংক ইউ। ভিডিঅ'টোতে কৈ দিছোঁ আৰু ইনষ্টাগ্ৰামবোৰত দেখি থাকোঁ যে বেবীবিলাক ঘৰলৈ আনিলে মানে ৱেলকাম কৰি এনেকৈ বেলুন চেলুন দি সজায় যে, মোৰো মানে মন গ'ল আৰু সেইটো কাৰণে মিষ্টাৰক কৈছিলোঁ, এদিন কাণত পেলাই থৈছিলোঁ আৰু কথাটো। তো মিষ্টাৰে মানে দেহিক ফোন কৰি ক'লে এনেকুৱা কৰিবলৈ। তো সেয়াই, দেহি ঘৰতে আছিল, এক্সাম হৈ আছিল যে, সেই গতিকে দেহিক ফোন কৰি ক'লে মিষ্টাৰে। বাকী এয়া আয়োজন কৰি থৈছে গোটেইকেইটাই মিলি, পোৱালীকেইটাই মিলি। বাকী সকলোৱে আমাৰ বেবীটোক আশীৰ্বাদ কৰিব, যাতে ভাল মানুহ হওক, ডাঙৰ মানুহ হওক। আমাৰ কেক কটা হৈ গৈছে দেই। এইফালে আমাৰ টিকলা মোমায়েকৰ কোচত, মোমায়েকে খুব ভাল পাইছে একদম। আৰু এইফালে হৈছে হস্পিটেলৰ পৰা অহা 6 দিনৰ পাছত, যেতিয়া বেবী নাড়ী সৰিছে আৰু মানে ঘৰৰ বাহিৰত ওলাব লাগিব, মানে আকৌ বাহিৰত ওলোৱাই চোৱা খেদা বুলি কয় আমাৰ ভাষাত, আমাৰ নিয়মত। ভিডিঅ' কৈছোঁ স্মৃতি ৰাখি থ'ব লাগিব ন পিংকি, আকৌ আমাৰ নিয়ম। বেলেগ ঠাইত কেনেকুৱা নিয়ম মই নাজানো, কিন্তু আমাৰ এইফালে এনেকুৱা নিয়ম। বেবীটো যেতিয়া বাহিৰত ওলাই আনে তেতিয়া কচু কাটি লোকেল মুৰ্গীৰ লগত কচু জাল বনাই এটা নিয়ম কৰে, মানে ওচৰ চুবুৰীয়া সকলোকে খাবলৈ মাতে। বাকী এয়া মই ঘৰ দুৱাৰ আছোঁ, দুৱাৰ বাহিৰত এনেকৈ অলপ মচি দিব লাগে, মচি পেলাই এনেই কিবা কিবি নিয়ম কৰিব আৰু দেখাই আছোঁ আপোনালোকক অলপ সম্পূৰ্ণকৈ নেদেখাওঁ বাৰু, অলপেই দেখাম, আপোনালোকে চাবচোন।
প্ৰভু ঘৰ ধৰি ঘৰ নিজালাগাৰ মালিকা টুকি দওঁ ভুকি দওঁ চুলি চুলি কাটি দওঁ আৰু আপোনাৰ চোৱা গুচাই দওঁ চিদ্ধ গুচাই দওঁ আৰু যিডোখৰ আফুল আফুলি যায় কলা যায় বোকা যায় খাবলৈ ববলৈ ভক্তি কৃষ্ণ বাৰ্ষিক কোন ৰাখি মোৰ ঘৰ নাম ৰাম ঈশ্বৰ প্ৰভু বৰদেউ মহাদেউ থান বুলি মহা আকৌ এইফালে কিছুমান নিয়ম আছে ল'ৰা বেবী হ'লে এনেকৈ কাৰ বনায় আকৌ ছোৱালী হ'লে বেলেগ কিবা আছিলে মই পাহৰিলোঁ যুদ্ধ যাব লাগিব 5ডাল কাৰ বনায় কাৰ কেইপাত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে মাৰি লাষ্ট পাত ওপৰলৈ মাৰে ওপৰলৈ পৰি ক'ত পৰে নাজানো খালী পৰিলে তুলি আনি সেই পাত ধনুপাতৰ লগত কাৰ পাত বেবীটো হাতত দিয়ে ৰাতিটো মানে বেবীয়ে বিচনাখনত থৈ দিব লাগে ভাল বুলি কয় আৰু ধেনুকা দি দিলেচোন আমাৰ অৰ্জুন হ'বই আৰু এইফালে আমাৰ বৌ নবৌ বাহঁত কচুজাল ভগত লাগি আছে দেখিছেই নহয় তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ আৰু মই নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম বাকী আমাৰ বেবীটোক আশীৰ্বাদ কৰিব বাই বাই থেংক ইউ আহি আছোঁ অতি সোনকালে